হেল্ল' এভৰিৱান, আজি আপোনালোকক দেখুৱাম একেবাৰে সহজ পদ্ধতিত কেনেদৰে মই চাদৰত দহি গুঠোঁ। প্ৰথমতে এয়া মই সূতা চিলাই ল'লোঁ। চিলাই লোৱাৰ পিছতে এয়া কেনেদৰে গাঁঠি দিছোঁ দেখিছেনে? আপোনালোকে ভিডিঅ'টো ভালদৰে চাব, নিশ্চয় পাৰিব। একেবাৰেই সহজ, ইমান টান কাম নহয়। এয়া দেখিছেনে, এই জেগাটোত মানে জোৰকৈ হেঁচি দিব যাতে ঢিলা হৈ নাযায়। ঢিলা হ'লে এইটো খুলি যাব। তাৰপিছতে এই সূতাডাল লৈ গুলি সূতা ইউজ কৰিছোঁ মই। 3ডাল লৈছোঁ, ইয়াতকৈ বেছি ল'লে ডাঙৰ হৈ যায়, ভাল নেদেখি। দেখিছেনে এই পাকটো মই কেনেদৰে দিছোঁ? এইটোৱে মেইন হয় আচলতে। এই পাকটো দিয়াৰ পিছত একেবাৰেই খুলি নাযায়, ইমানেই টান হয়। দেখিছেনে, ভালদৰে লক্ষ্য কৰিব। এয়া মোৰ হৈ গ'ল 2খন চাদৰ দহি গুঠিলোঁ খুব কম সময়ৰ ভিতৰত। ভিডিঅ'টো শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম, বাই।